নমস্কাৰ আজি প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই বৰখা বৰদলৈ ডিফুৰ চেৰলাং জনৰ বুৱাৰী ডিমি হানচেপিয়ে মিছেছ ইউনিভাৰ্চেল ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এগৰাকী গৃহিণী হোৱা সত্ত্বেও সুদূৰ কলকাতাত অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰা গৈ চলিত মাহৰ ৩ জুলাইত কলকাতাত মিছেছ ইউনিভাৰ্চেল ইণ্ডিয়াৰ ৰেম্পত কেটৱৰ্ক কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় সুনাম কঢ়িয়াই অনা কাৰ্বি আংলঙৰ আজি আমি ওচৰত পাই আমাৰ একাংশ সাংবাদিক আৰু আজি ডিফুৰ উপস্থিত হোৱা ডিমি হানচেপিক ডিফুৰ একাংশ সাংবাদিক আৰু যুৱকে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ডিমি হানচেপিয়ে ইতিমধ্যে কেইবাটাও সুন্দৰী আৰু ফেশ্বন শ্ব' অনুষ্ঠানত বিচাৰকৰ দায়িত্ব নিৰ্বাহ কৰাৰ লগতে পৰৱৰ্তী মিছেছ ইউনিভাৰ্চেল ইণ্টাৰনেশ্যনেল খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় বুলি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জানিবলৈ দিছে মই ক'ব গ'লে মোৰ প্ৰথম মোৰ স্কুল লাইফ পৰা মই অলপ ইণ্টাৰেষ্টেড আছে কিন্তু সেই সময়ত মোৰ অলপ ফাইনেন্সিয়েল প্ৰব্লেম কাৰণে মই সেইটো কমপ্লিট কৰিব পৰা নাই কিন্তু এটা মিছেছ হৈ পেলাই মই এইটো যিটো মোৰ এইমটো যিটো মোৰ ড্ৰিমটো মই এইটো ছাকচেছ কৰিছোঁ এতিয়া 2021 পৰা 2020 মিছেছ 21ৰ যিটো মোৰ মিছেছ কাজিৰঙা হাণ্ট টেলেণ্ট ছ'চাইটি বুলি এটা শ্ব' আছিলে তাৰা লাংছোঁ তো তাতে মই প্ৰথম মানে কণ্টেষ্টেণ্ট হিচাপত মই তাত পাতিছিলোঁ কম্পিটিশ্যন তাৰপিছত আৰু নেক্সটটো হ'ল মোৰ মিছেছ আছাম গুৱাহাটী তাত মই মিছেছ আছাম টুৰিজম উইনাৰ তাত মই পাইছোঁ তাৰপিছত আকৌ নেক্সট নৰ্থ ইষ্ট আইকন ছিজন 4 তাত মই বেষ্ট মডেল এৱাৰ্ড তাত পাইছোঁ এতিয়া আপুনি বৰ্তমান এতিয়া এট প্ৰেজেণ্ট আমি এতিয়া জুলাই 3 তাৰিখ এইটো মই ৱেষ্ট বেংগলত কম্পিটিশ্যন তাত আমি আছিলোঁ তো তাৰ পৰা মই উইনাৰ হৈ আহিছোঁ তো ইয়াৰ পৰা আকৌ এতিয়া ইণ্টাৰনেশ্যনেল আছে মিছেছ ইণ্টাৰনেশ্যনেল এইটো মই এতিয়া জাগাটোৰ নামটো হ'ল লক্ষ্ণৌ এইটো হ'ব নেক্সট শ্ব' তো মই তাত যাবলৈ কাৰণে মই এতিয়া অলৰেডি মই মানে ৰেডি আছোঁ ৱেষ্ট বেংগলত যে গম পাই নেকি তাতে টোটেল পাৰ্টিচিপেট 30 আছে তাৰপিছত ষ্টেট ছত্তীশগড় আছে দিল্লী মুম্বাই তাৰপিছত গোৱা যোৰহাট গোলাঘাট তেনেকুৱা বিভিন্ন ঠাইৰ পৰা আহিছে তো 30 আমি মিছেছ আছে তো 30 মিছেছ পৰা টপ 5 গৈছোঁ টপ 5ৰ মাজৰ পৰা মই এতিয়া টপ 1ত মানে উইনাৰ হৈ আহিছোঁ আপোনাৰ উইনাৰ হৈ মই বহুত ভাল লাগিছে কাৰণ মই এইটো মডেলিঙত মই বহুত সৰুৰ পৰা মই বহুত ইণ্টাৰেষ্টেড আছে মোৰ ড্ৰিম আছে মোৰ সপোন আছে যে মই একদিন মই তেনেকুৱা কৰি পেলাই মানে ছাকচেছ কৰাম বুলি তো মই যিহেতু সপোনটো মানে ছাকচেছ হোৱাৰ কাৰণে মই বহুত ফূৰ্তি আৰু এইটো ফূৰ্তি হোৱাৰ কাৰণে আকৌ মই এতিয়া বেষ্ট অফাৰ পাইছোঁ ডিমি হানচেপিৰ সৰুৰে পৰা সুন্দৰী প্ৰতিযোগিতাৰ বাবে আগ্ৰহী আছিল বুলি কয় কলকাতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি মিছেছ ইউনিভাৰ্চেল ইণ্ডিয়াৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হয় আজি হোটেল সিংহাসনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ডিমি হানচেপি খিতাপ লাভ কৰা ট্ৰফি 1.5 লাখ টকাৰ চেক আৰু প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰে ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিফুস্থিত হিলটপ খ্ৰীষ্টান স্কুল নামৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় অভূতপূৰ্ব সফলতা দেখুৱাবলৈ সক্ষম হোৱাৰ বাতৰি সম্প্ৰতি আমাৰ হাতত আহি পৰিছেহি উল্লেখযোগ্য যে 1991 চনতে প্ৰতিষ্ঠা হোৱা উক্ত বিদ্যালয়খনৰ পৰা বিগত কালছোৱাত এগৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা নাছিল যদিও এই বছৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তিনিওগৰাকী পৰীক্ষাৰ্থীয়ে সুখ্যাতিৰে সুফল দেখুৱাবলৈ সক্ষম হোৱাৰ বাবে স্কুল কৰ্তৃপক্ষই সন্তুষ্টি প্ৰকাশ কৰিছে বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা তিনিওগৰাকী প্ৰাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ নাম যথাক্ৰমে প্ৰথম স্থানত শ্ৰীমতী কিভিতলী ৰেংমা দ্বিতীয় স্থানত ৰোহিত কুমাৰ সিং আৰু তৃতীয় স্থানত শ্ৰীমতী ৰেবনী মাৰ এই সংক্ৰান্তত বিদ্যালয়খনৰ কৰ্তৃপক্ষই আজি 365 নিউজ ইণ্ডিয়া চেনেলৰ সন্মুখত এক সাক্ষাৎকাৰ অনুষ্ঠানৰ আয়োজন কৰে
হিলটপ খ্ৰীষ্টান স্কুলৰ অধ্যক্ষা নিকুল খজলে শাৰীৰিক অসুস্থতাৰ বাবে উক্ত সাক্ষাৎকাৰ অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল যদিও বিদ্যালয়খনৰ প্ৰধান সচিব R.S. মিং লি এন মাৰৰ লগতে প্ৰথম বিভাগৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা কিভিতলি ৰেংমাই বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনাৰ সন্দৰ্ভত তেওঁলোকৰ নিজৰ মনৰ অনুভৱৰ কিছু কথা আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে এনেদৰে My name is Kivitoli Rengma. I belong to Naga community. I passed out from I passed out my metric from Hilltop Christian School, and now recently I'm studying in Dimapur, Nagaland. My school name is Unity Higher Secondary School. I got first division in Hilltop Christian School among all of us, and then my percentage I got 64%. I feel good. I feel blessed that I was a part of this school because like I got to learn many things. Like I learned I really love science. That's why I just took science because the teacher made me love science. So I've learned many things from school, like disciplines. I learned to like I just got new things to learn. My ambition is to be a doctor and help the people. I already got admission in Unity Higher Secondary School. I am studying now science stream. If we study, we can achieve whatever we want. So whichever stream you have choose, I would like to say that it's not hard. If you work hard, you achieve something in your life. Yeah, as you say, I am the owner of the school now. As per the law, the rules of the government of Assam, even one person can open and run the school. Accordingly, I am the owner. However, in order to make things better, we have already formed a trust. We call it Ralston Education Trust. Three of them. Three of them. We have only 3 candidates. Yes. And 3 of them got through Yes. the SEBA SSLC exam. Yes. One What in, was their rank? one in first division, Yes. one in second division, one in third division. I sincerely believe that we can embed in their mind what they are born with, what they can become. And if that was embedded in their mind along with their parents, and they can pursue that and success. আজি প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া